হেল্ল' এভৰিৱান, আজি দৈ আৰু বেঙেনাৰে এই হাঁহৰ মাংসখিনি বনাওঁ আহক। তাৰ বাবে কেৰাহীত পিঁয়াজ, কেঁচা জলকীয়া, তেজপাত আৰু আদা নহৰু পেষ্ট দি মাংসখিনি দি ভালকৈ লাৰি লৈ তাতে নিমখ, হালধি, জলকীয়াৰ গুড়ি, জিৰা গুড়ি আৰু 3 চামুচ দৈ দি ভালকৈ লাৰি ল'ব লাগিব। দুবাৰ তিনিবাৰ পানী দি লাৰি মাংসখিনি আধা সিজা কৰি ইয়াতে মই বেঙেনা লৈ লৈছোঁ। এয়া চাওক, বেঙেনাটো দুফাল কৰি লৈছোঁ, এফালৰ বাকলি গুচাইছোঁ, আনফালৰ নুগুচাওঁ আৰু কাটি ল'লোঁ সৰু সৰুকৈ। ইয়াতে মই এটা ইলাচি দি দিম। এয়া বেঙেনাখিনিও দি দিলোঁ। এতিয়া ভালকৈ লাৰি ইয়াতে অকণমান পানী দি অকণমান সিজিবলৈ দিম ঢাকনি মাৰি। এয়া চাওকচোন, ভালকৈ সিজা নাই বেঙেনাখিনি, আকৌ অকণমান দিব লাগিব। এয়া হৈ গ'ল, অকণমান ভাঙিও দিছোঁ মই। এয়া চাওকচোন, হৈ গ'ল, ইমান ধুনীয়া কালাৰ আহিছে। এয়া হাঁহ আনিলে পিছত মই অকণমান এনেকৈ বেঙেনাৰে ভাজি খাবৰ কাৰণে থৈয়ে দিওঁ। আপোনালোকেও খাই চাবচোন, তৰকাৰীখন খুবেই টেষ্টি হয়। তেন্তে আজিলৈ বাই।